নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আজি আমি এই ভিডিঅ'টিত সিংহ ৰাশি আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰথম ভাগটো বেছি ভাল দেখিবলৈ পোৱা নাযায়। মাহটোৰ প্ৰথম ভাগত অত্যাধিক ধন খৰচৰ যোগ দেখিবলৈ পোৱা গৈছে। যিমান পাৰে বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি নকৰিব। পৰিয়ালৰ লগতো তালমেল বজাই ৰাখিব চেষ্টা কৰিব। সঞ্চয়ৰ ধন যাতে অবাবত খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যদি নতুন কিবা কাম আৰম্ভ কৰিম বুলি ভাবি আছে অথবা দূৰ ভ্ৰমণ কৰিম বুলি ভাবি আছে, যদি পাৰে এই ভ্ৰমণ অলপ সময়ৰ বাবে স্থগিত ৰাখক। মাহটোৰ শেষ ভাগত আপোনালোকৰ আয়ৰ বাট মুকলি হ'ব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। স্বাস্থ্য কিন্তু এই মাহত মধ্যম দেখিবলৈ পোৱা গৈছে। এতিয়া আমি আলোচনা কৰিম কন্যা ৰাশিৰ বিষয়ে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো চৰকাৰী কাম, পৈতৃক সম্পত্তিৰ লগত জড়িত কামসমূহ সহজতে সম্পন্ন কৰিব পাৰিব। মাতৃৰ সহযোগ লাভ কৰিব। পিতৃৰ সহায় সহযোগ মাজে মাজে লাভ কৰিব, মাজে মাজে লাভ নকৰিবও পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰিব। মানসিক অশান্তি লাহে লাহে দূৰ হ'ব। নতুন ঠাইৰ পৰা টকা আহিব আৰম্ভ কৰিব। স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিব লাগিব। যদি আপোনালোকে ভ্ৰমণ কৰিবলগীয়া হয়, প্ৰয়োজনীয় দৰৱ পাতি লগত লৈহে ভ্ৰমণ কৰিব। ভাতৃ-ভগ্নীৰ লগত মতভেদ নকৰিব। বন্ধুৰ পৰা আপোনালোকে আশানুৰূপ সহায় লাভ নকৰিবও পাৰে। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।